তো আজিৰ টপিক হ'ল টেন্স। তো টেন্সটো কি একচুৱেলি টেন্স কি বুলি কোৱা হয় বা টেন্স কাক কয়, টেন্স কেই প্ৰকাৰৰ, কি কি থাকে, আমালোকে এই ভিডিঅ'ত সকলোবিলাক বস্তুৱে জানিম। টেন্স ইজ এ ফৰ্ম অফ এ ভাৰ্ব ডেট ইজ ইউজ টু শ্ব' দ্য টাইম অফ এন একশ্যন। মানে টেন্স হৈছে এটা ভাৰ্বৰ ফৰ্ম যিটোৱে কোনো এটা কাম বা একশ্যনৰ টাইমটো মানে সময়টো নিৰ্ধাৰিত কৰে বা দেখুৱায়, সেইটোকে কি বুলি কোৱা হয়, টেন্স বুলি কোৱা হয়। টেন্স হয় আচলতে তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। টেন্স হ'ল তিনি প্ৰকাৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ থাকে তিনিটা। তো এতিয়া আমালোকে দেখোঁ একচুৱেলি এইটো কি হয়। ধৰা এইটো এটা টাইম লাইন। তো প্ৰেজেণ্ট টেন্স থাকে মিডিলত, মানে বৰ্তমানৰ সময়ত যিটো হৈ থাকে সেইটো হয় প্ৰেজেণ্ট টেন্স। ধৰি লোৱা এইটো প্ৰেজেণ্ট টেন্সৰ ঠাই। তো ফিউচাৰত কোনটো হ'ব, এইটো হ'ব ফিউচাৰ, মানে ভৱিষ্যতত যিটো হ'ব সেইটো হ'ব ফিউচাৰ। ইয়াক কি কোৱা হ'ব, ফিউচাৰ টেন্স বুলি কোৱা হ'ব। আৰু পাষ্ট কি হ'ব, অতীতত যিটো কাম অতীতত হৈ গৈছে, ইয়াত থাকিব পাষ্ট টেন্স। তো এনেকুৱাকৈ আমালোকে টাইম লাইনত দেখিব পাৰোঁ ক'ত কোনটো থাকে। পাষ্ট টেন্স হ'ব প্ৰেজেণ্ট টেন্সৰ আগত, যিটো মানে সময় গুচি গৈছে, মানে অতীতত যিটো ঘটনা ঘটি গৈছে সেইটো হৈছে পাষ্ট টেন্স। আৰু ফিউচাৰ টেন্স হৈছে যিটো মানে এতিয়াও ঘটা নাই, ফিউচাৰত ভৱিষ্যতত হ'ব, সেইটো হ'ব ফিউচাৰ টেন্সত। তো প্ৰেজেণ্ট টেন্সৰ আগত থাকে, মানে অতীতত হৈ যোৱা, সেইটো পাষ্ট টেন্স বুজায়। আৰু যিটো ফিউচাৰত হ'ব সেইটো হ'ব ফিউচাৰ টেন্স বুলি কোৱা হয়। তো এতিয়া কথা হ'ল যে এই প্ৰতিটো যে টেন্স আছে, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স, পাষ্ট টেন্স, এই গোটেইবিলাক টেন্সৰ চাৰিটাকৈ ভাগ থাকে। আমালোকে প্ৰথমত পাইছোঁ টেন্স তিনি প্ৰকাৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। তো এতিয়া প্ৰেজেণ্ট টেন্সত আকৌ কেইটা ভাগ আছে, চাৰিটা। ফিউচাৰ টেন্সত আকৌ কেইটা ভাগ আছে, চাৰিটা। পাষ্ট টেন্সতো আকৌ ছেম চাৰিটাই ভাগ আছে। তো টোটাল আমালোকৰ ভাগ কেইটা হয়, টোটাল আমালোকৰ টেন্স কেই প্ৰকাৰ হয়, 12 প্ৰকাৰৰ, কিন্তু মেইনলি আমালোকে তিনি প্ৰকাৰৰ পাওঁ। তো প্ৰেজেণ্ট টেন্সৰ ভাগ হ'ল চাৰিটা। আমালোকে অলপ আগত পাইছোঁ প্ৰেজেণ্ট টেন্সৰ ভাগ চাৰিটা। তো প্ৰথমত কি হয়, প্ৰেজেণ্ট ইনডিফাইনাইট টেন্স। প্ৰেজেণ্ট ইনডিফাইনাইট টেন্সৰ আৰু এটা নাম কি, চিম্পল প্ৰেজেণ্ট টেন্স। তো আমালোকে প্ৰেজেণ্ট ইনডিফাইনাইট টেন্সত দুটা নামেৰে জানো, এটা হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স আৰু এটা হ'ল চিম্পল প্ৰেজেণ্ট টেন্স। ছেম তেনেদৰে কি আৰু ছেকেণ্ডত কি আহে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। আৰু 3 নম্বৰটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু 4 নম্বৰটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তো মনত ৰাখিব যে প্ৰেজেণ্ট টেন্সৰ ভাগ আকৌ চাৰিটা। তো আমালোকে এতিয়া জানিব লাগিব প্ৰথমতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্ম। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্ম বা গঠন বা ষ্ট্ৰাকচাৰ বুলি কয় একে বস্তু। তো এইটো কি একচুৱেলি আচলতে, তো গঠনটো হৈছে প্ৰথমত ছাবজেক্ট ল'ব লাগিব। ছাবজেক্ট এটা যিকোনো ল'লে হ'ল। তাৰপিছত কি হ'ব, যিকোনো এটা ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম হ'ব লাগিব। প্ৰেজেণ্ট টেন্সত যদি আছে তেনেহ'লে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মে হ'ব লাগিব। তাৰপিছত যিকোনো এটা অবজেক্ট ল'ব লাগিব, তেতিয়া আমালোকৰ হৈ যাব প্ৰেজেণ্ট ইনডিফিনিট টেন্স। প্ৰথমত কি লাগিব, যিকোনো এটা ছাবজেক্ট। ছাপ'জ ধৰি লোৱা ছাবজেক্টটো হ'ল আই। তাৰপিছত কি ল'ব লাগিব, ভাৰ্ব। ছাপ'জ ল'লোঁ প্লে। ভাৰ্বটো কি হ'ল, প্লে ল'লোঁ। এতিয়া অবজেক্ট, ছাপ'জ ধৰা ফুটবল ল'লোঁ আমালোকে অবজেক্ট, হৈ গ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স। একেবাৰে ইজি বস্তু। প্ৰথমত কি লাগিব, ছাবজেক্ট ল'লোঁ আই। ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম লাগে, ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম লৈছোঁ প্লে। অবজেক্ট লাগিব, অবজেক্ট লৈছোঁ ফুটবল। এইটোৱে হৈ গ'ল আমালোকৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এক্সাম্পল। চিম্পল বস্তু, একো ভাবিব লগা নাই। আৰু এটা এক্সাম্পল লওঁ, ইউ ল'লোঁ। এতিয়া ইউটো হ'ল ছাবজেক্ট, যিকোনো এটা ছাবজেক্ট ল'লোঁ, যিকোনো ছাবজেক্ট হ'লেই হ'ল। তাৰপিছত ভাৰ্বৰ ৰিড, ইউ ৰিড। এতিয়া লাগে অবজেক্ট, তো অবজেক্ট ল'লোঁ এ বুক। তো এইটোৱে আমালোকৰ হৈ গ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এক্সাম্পল, ইউ ৰিড এ বুক। এতিয়া চাওক মানে কি ৱাৰ্ড থাকিলে আমালোকে গম পাম যে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। ডেইলি থাকিলে অলৱেজ, অফেন, ৰেগুলাৰলি, জেনাৰেলি, গ্ৰেজুৱেলি, পাঞ্চুৱেলি, ইউজুৱেলি, নাৱেডেজ, নাৱেদেন, এভৰিডে, এভৰি ... মানে এভৰিডে, এভৰি ইয়াৰ, এভৰি মান্থ হ'ব পাৰে, যিকোনো হ'ব পাৰে। সেইবিলাক থাকিলেও গম পাম যে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। উইকলি, মান্থলি, ইয়াৰলি। এতিয়া চাওক, ওৱান্স, টুৱাইচ, থ্ৰাইচ, ইন এ ডে। এতিয়া ওৱান্স ইন এ ডেও হ'ব পাৰে, টুৱাইচ ইন এ ডেও হ'ব পাৰে, বা ইন এ উইকো হ'ব পাৰে, ইন এ মান্থ হ'ব পাৰে। তো এইবিলাক ৱাৰ্ড থাকিলে আমালোকে গম পাম যে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে।
এতিয়া আকৌ চাওক আমালোকে আগত পাইছোঁ যে প্ৰথমত কি ল'ব লাগে, ছাবজেক্ট ল'ব লাগে। ষ্ট্ৰাকচাৰ কি আছিল, ছাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট, এইটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ। যদি ছাবজেক্টটো যেনেকুৱা চাওক ৰাম, ৰাম ৰাম ইট বাৰ্গাৰ। এতিয়া চাওক চেণ্টেন্সটো কি আছে, ৰাম ইট বাৰ্গাৰ, কিন্তু আমালোকে কি কৰিব লাগিব এতিয়া, ৰামটো কি, ৰামটো হ'ল ছাবজেক্ট, এইটো ভাৰ্ব, এইটো অবজেক্ট, ঠিকেই আছে, ছাবজেক্ট ভাৰ্বো লৈছোঁ, অবজেক্টটো আছে V1, কিন্তু এই চেণ্টেন্সটো এতিয়া হোৱা নাই, কাৰণ ৰামটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ৰামটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকিলে কি হয়, ভাৰ্বৰ লগত এজ বা এছ যোগ হয়, কিন্তু ইটৰ লগত কি হয়, এড যোগ হয়, সেইকাৰণে এড যোগ কৰিছোঁ আমালোকে। মনত ৰাখিব অকল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লেহে ভাৰ্বৰ লগত এছ বা ইয়াত যোগ হয়, বেলেগ চেণ্টেন্স থাকিলে কিন্তু নহ'ব, কেতিয়াও নহয়। বেলেগ চেণ্টেন্সৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াও ছাবজেক্ট ভাৰ্বৰ লগত এছ বা ইয়াত যোগ নহ'ব, অকল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰতহে হয়। আৰু এটা চাওক, শ্বি ডু দ্য ৱৰ্ক, ইয়াত ছাবজেক্ট কি আছে, শ্বি আছে, শ্বি কি, শ্বি আমালোকে জানো শ্বিটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে কি হ'ব, ভাৰ্বৰ লগত এছ বা ইয়াত যোগ হ'ব, কিন্তু এতিয়া ডু আছে, ডুৰ লগত কি যোগ হয়, ইয়াত যোগ হয়, সেইকাৰণে কি হ'ব, ডাজ, শ্বি ডাজ দ্য ৱৰ্ক, এইটোৱে হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ নিয়ম। তো আমালোকে কালি আকৌ জানিম যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আৰু কি দিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হয়, আৰু কেনেকৈ গম পাম যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব, আমালোকে এইটো কালি চাম।